Hello friends, welcome to our channel. আজি আমি দশম শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথমটো অধ্যায় ইকনমিক্সৰ প্ৰথমটো অধ্যায় আৰম্ভ কৰিম। আমি অলৰেডি পলিটিকেল সায়েন্সৰ প্ৰথমটো অধ্যায় ষ্টাৰ্ট কৰিছো, এটা আপোনালোকে চাব পাৰে। এতিয়া আমি ষ্টাৰ্ট কৰিম মানি এণ্ড বেংকিং। আমি একদম ইজি ভাষাত আমি এইটো বুজিব চেষ্টা কৰিম। সো ইয়াত কি আছে আমাৰ মানি এণ্ড বেংকিং। সো আমি ইয়াত বুজিম কি কি। সো বুজাৰ ভিতৰত ইয়াত চাব প্ৰথমটো আছে আমাৰ বিনিময় ব্যৱস্থা আৰু ইয়াৰ অসুবিধা আমি লাহে লাহে কৈ যাম। তাৰপিছত মুদ্ৰাৰ ক্ৰমবিকাশ, মানে মুদ্ৰা যে আছে আমাৰ কেনেকৈ বিকাশ হৈছে। তাৰপিছত নেক্সট আছে আমাৰ মুদ্ৰাৰ ধাৰণা আৰু ইয়াৰ কাৰ্যাৱলী। তাৰপিছত আছে আমাৰ বেংকৰ ধাৰণাটো আমি ইয়াৰ পিছত কৰিম। সো আমি আজি প্ৰথমত এই তিনিটা অলপ ভালকে বুজিব চেষ্টা কৰিম। সো আগত বুজি লম যে মুদ্ৰাৰ ব্যৱস্থাটো কি প্ৰব্লেম আছে আমাৰ। সো ইয়াত বুজাৰ আগত তোমালোক বুজি ল'বা। সো আমাৰ মুদ্ৰা ষ্টাৰ্ট হোৱাৰ আগত আমাৰ ইয়াত কি চলি আছিল, বিনিময় প্ৰথা। বিনিময় প্ৰথা কি হয়। সো আমাৰ দুজন ব্যক্তি আছে, বুজি ল'বা। এজনৰ লগত ধান আছে, আন এজনৰ লগত সাপোজ এজন ব্যক্তি সো ই কৈছে যে ধানৰ সলনি সৰিয়হৰ সলনি ধান লাগে, ই কৈছে ধানৰ সলনি সৰিয়হ লাগে। আমাৰ এই ক্ষেত্ৰতো বিনিময় হ'ব। তাৰমানে যেতিয়া আমাৰ দুজন ব্যক্তিৰ মাজত কি হ'ব, বস্তুৰ আদান প্ৰদান হ'ব। তাৰমানে এজনে বস্তু দিব, আনজনে বস্তু ল'ব, আনজনে বস্তু দিব, আনজনে বাকীজনে বস্তুটো ল'ব। এনেকুৱা ব্যৱস্থা কম বিনিময় প্ৰথা। একদম ইজি ভাষাত তাৰমানে সামগ্ৰীৰ সলনি সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছে সামগ্ৰীৰ সলনি সামগ্ৰী। তাৰমানে এই এজন ব্যক্তিজন যে আছে, এই ব্যক্তিজনক ইয়াক কি দিছে, সামগ্ৰী দিছে। ইও অল্টাৰনেটিভ কি দিছে, সামগ্ৰী দিছে। তাৰমানে বস্তুৰ সলনি বস্তুৰ বিনিময় কৰাটোকে কি কয়, বস্তু বিনিময় প্ৰথা বা বিনিময় প্ৰথা। সো আমি এতিয়া দেখিম ইয়াৰ প্ৰব্লেম কি হ'ব ফিউচাৰত। যে আমাৰ যে ইকনমিটো যে চলি আছে, অৰ্থনীতিটো, এইটো টোটালি বৰ্তমান কিহৰ ওপৰত চলি আছে, টকাৰ ওপৰত। কিন্তু আমাৰ যিহেতু বিনিময় প্ৰথা আগত আছে, এইটো বিনিময় প্ৰথাটো চলিব পাৰিলে, কিন্তু কিয় চলা নাই, আমি ইয়াৰ পিছত বিনিময় প্ৰথাৰ বিলুপ্ত হোৱাৰ কাৰণবিলাক পঢ়িম। সো এইখিনি আৰু ইমান পঢ়িব দৰকাৰ নাই, তোমালোকে অলপ পঢ়ি ল'বা যে অভাৱ পূৰণ হ'ব বাকীখিনি। ইয়াত কি দিছে, ইয়াত এক্সাম্পল দিছে কুঁহিয়াৰ আৰু বেবী ধান আৰু কুঁহিয়াৰ। সো একেই কথা। আমি নেক্সট লৈ আহোঁ। এইটো চাব, এইটো আমাৰ অলপ ভালকে মনত ৰাখিব। এইটো আমাৰ হৈছে জোনবিল মেলা। জোনবিল মেলা আমাৰ ক'ত হয়, মৰিগাঁও ডিষ্ট্ৰিক্টত হয়। এইটো মনত ৰাখিব, ক'ত হয়, মৰিগাঁও জিলাত। আৰু কেতিয়া হয়, প্ৰায় বহাগ মাহত হয়। মনত ৰাখিব ক'ত হয় আৰু কেতিয়া হয়। আমাৰ এইটো পৰীক্ষাত আহে, মৰিগাঁও জিলাত বহাগ মাহত। তো আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত এইটো মেলা হৈ আছে। ইয়াত আপোনালোকে যদি যায়, আপোনাক আগতে বস্তু কিনি লৈ যাব লাগিব। ইয়াত কি কৰিব লাগিব, বস্তু কিনি লৈ যাব লাগিব। বস্তু কিনি লৈ গ'লেহে আপুনি তাত বিনিময় প্ৰথাৰে বস্তু কিনিব পাৰিব। এইটো বৰ্তমানলৈকে চলি আছে। এতিয়া দেখা যাক বিনিময় প্ৰথাৰ অসুবিধা। কি কি অসুবিধা আছে আমাৰ বিনিময় প্ৰথাৰ অসুবিধা। আমি আগতে কৈছো যে বিনিময় প্ৰথাটো এতিয়ালৈকে চলি থাকিল হয়, কিয়, কাৰণ ইয়াৰ যিখিনি অসুবিধা, যথেষ্ট সংখ্যক অসুবিধা। তো আমি ইয়াত দেখো
সো প্ৰথমত অভাৱৰ সংগনিহীন, তাৰমানে আমাৰ অভাৱ যে মনত ৰাখিব, এইটো মানে এজন ব্যক্তিৰ অভাৱ আন এজন ব্যক্তিৰ লগত মিলা ব্যক্তিৰ লগত মিলা নাই। তো যেতিয়া এজন ব্যক্তিৰ অভাৱ আন এজন ব্যক্তিৰ লগত নিমিলে তেতিয়া তাক কি কোৱা হ'ব? অভাৱৰ সংগতিবিহীন অভাৱ। তাৰমানে ইয়াত দেখিব মোক কি লাগিছে? চাউল লাগে, মই দিম কি? সাপোজ মৰাপাট। কিন্তু মানুহজন কি কৰিব? চাউল দিব, ঠিক আছে, মোক চাউল লাগে, সি চাউল দিব, কিন্তু ইয়াক কি লাগে? গাখীৰ। সো সি মোৰ লগত বিনিময় নকৰে, কিয়? কাৰণ ইয়াৰ অভাৱ মোৰ অভাৱ, দুয়োজনৰ অভাৱ বেলেগ বেলেগ। মনত ৰাখিব, যেতিয়া দুজনৰ অভাৱৰ লগত মিল নহয় তাকে কি কম? সংগতিবিহীন অভাৱ। তো এইটো আশা কৰিছো বুজি পাইছে। তাৰপিছত দেখা হিচাপ নিকাচৰ উমৈহতীয়া একক। ইয়াত দেখো হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। তাৰমানে মই যে সাপোজ চাউল দিম, এজন ব্যক্তিয়ে সাপোজ পানী দিম, যেহেতু আমি ধৰি লৈছো পানীটো সহজত পোৱা নাযায়, বাট এনেকুৱা দিবও পাৰে। সো চাউলৰ দাম বেছি পানীৰ তুলনাত। সো কিমান কোৱান্টিটি চাউল দিলে সি কিমান কোৱান্টিটি পানী দিব এইটো আমি হিচাপ কৰিব নোৱাৰো। সাপোজ আমি মাপিব কাৰণেও নোৱাৰো। সাপোজ সি যদি এক বাল্টি মই চাউল দিওঁ, যদি এক বাল্টি পানী দিয়ে, আমাৰ এইটো মিল নহল। কিয় মিল নহল? কাৰণ আমি চাউলটো সহজত নাপাওঁ, কিন্তু আমি পানীটো সহজত পাওঁ। গতিকে এই দুটা যদি আমি বিনিময় কৰিব লাগে, গতিকে দুজনৰ মাজত যি বিনিময় হ'ব এইটো সম্পূৰ্ণ নহব, ঠিক ঠাক নহব। সেইকাৰণে হিচাপ নিকাচৰ উমৈহতীয়া অভাৱ এককৰ অভাৱ মানে আমি বস্তু যে বিনিময় কৰিম, এইটো কি হিচাপত কৰিম, কি মাপ জোখত কৰিম, এইটো কিন্তু বিনিময় ব্যৱস্থাত নাছে। তো আমার এই যে এইটু ইয়াত দিয়ে আছে যে একটা আপেল আর 3টা মধুরিআম। সো একটা আপেলের তুলনাত 3টা মধুরিআম যেন জানো হব, এটা আপেলের তুলনাত এটা মধুরিআমও হব নোৱাৰে, কাৰণ আপেলৰ দাম যেন সাধাৰণতে আমাৰ বেছি, মধুৰিআমৰ দাম সাধাৰণতে কম। তাৰপিছত আছে আমাৰ বিভাজনৰ অসুবিধা। এইটোত কি হয়? সাপোজ এইটো বুজি লব যে মই 1 কেজি চাউল দিলো, এজন মানুহক 1 কেজি, এই ছাগলী এটা দিব, ছাগলী 1 কেজি চাউলৰ কাৰণে ছাগলীটো দিব নোৱাৰে। কি কৰিব? ছাগলীৰ দুটা ঠেং কাটি দিলে, ঠেং বা ভৰি কাটি দিলে, তো যদি কাটি দিয়ে ছাগলীটো মৰি যাব। সো আমি বিনিময় ব্যৱস্থাত কি হয়? আমি বিভাজন কৰিব নোৱাৰি, বস্তু এটা কেতিয়াবা বিভাজন কৰিব নোৱাৰি। তো বিভাজন যদি কৰিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ বিনিময় ব্যৱস্থাটো হয়তো এতিয়ালৈকে থাকিলহেঁতেন। কিন্তু আমি এতিয়া যিহেতু বিভাজন কৰিব নোৱাৰি, সো বিনিময় ব্যৱস্থাটো আমাৰ লাহে লাহে নাইকিয়া হৈ গ'ল। তাৰপিছত আছে মূলৰ ভাণ্ডাৰ। আমি কিছু বস্তু কি কৰো, যেতিয়া আমাৰ বহুত বেছি হয় আমি ভৱিষ্যতৰ কাৰণে থৈ দিওঁ। ভৱিষ্যত, কাৰণ আমাৰ ভৱিষ্যত আছে, কাৰণ ভৱিষ্যত কাৰণে কথা ভাবি আমি সকলোবিলাক কৰি থাকো। তো ভৱিষ্যতৰ কাৰণে থৈ দিওঁ, যাতে আমাৰ ভৱিষ্যতত কিবা প্ৰয়োজন হ'লে আমি এইবিলাক ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু কি হয় বিনিময় ব্যৱস্থাত, আমি যে বস্তুৰ সলনি বস্তু লৈ আছো, বস্তুটো কিবা কাৰণত নষ্ট হৈ যাব পাৰে, যেনে ফল মূল, শাক পাচলি, এইবিলাক কি হয়? নষ্ট হৈ যাব। তো আমি ভৱিষ্যতত বহুত দিন ৰাখিব নোৱাৰো। তো আমাৰ এই 4টা প্ৰব্লেম কি কি? অভাৱৰ সংগতিবিহীনতা, তাৰপিছত মূলৰ ভাণ্ডাৰৰ অভাৱ, উমৈহতীয়া এককৰ অভাৱ আৰু বিভাজ্যতা অভাৱ। এই 4টা পূৰণ কৰিবৰ কাৰণে কি আহিল? আমাৰ আহিব মুদ্ৰা। মুদ্ৰাত প্ৰব্লেমটো কি হ'ব? চাব মুদ্ৰা যে আছে, তো মুদ্ৰা আমাৰ এই গোটেইকেইটা প্ৰব্লেম সলভ কৰিব। কেনেকে? অভাৱৰ
অভাৱৰ সংগতি চাব চামত যেতিয়া মুদ্ৰা আহিল ইয়াত অভাৱ কি হয় হওক ই টকা দিব বস্তু হ'ব তাৰমানে টকাটো কমন মাধ্যম বা সাধাৰণ মাধ্যম হিচাপে ব্যৱহাৰ হ'ব 2 নম্বৰ আছে বিভাজ্যতা তো যেতিয়া আমাৰ ভাগ কৰিব পাৰিম কিয় কাৰণ আমি এটা কমন বিভাজ্যতাৰ আগত আমাৰ উমৈহতীয়া একক উমৈহতীয়া একক মানে সো আমি বস্তু লৈছো পইচা দিছো সো আমি ইয়াত কি কৰো সাপোজ এটা আপেলৰ দাম সাপোজ হৈছে 10 টকা 10 টকা হলে মই যদি 10টা আপেল কিনো কিমান দিব লাগিব 100 টকা ইয়াত আমি কিটো পাইছো যে কোনটো বস্তুৰ কিমান দাম তাৰমানে আমি যি দুজনে বিক্ৰী বা ক্ৰয় বিক্ৰয় কৰিম সিহঁতৰ মাজত এটা চুক্তি আছে যে আমি কিমান লম আৰু কিমান মানে এটা বস্তুৰ কাৰণে কিমান লম এই হিচাপে বাকিখিনি বস্তু কি কৰিম যেতিয়া মই বিভাজ্যতা মানে কি ছাগলীৰ কথাটাই ভাবা 1 কেজি চাউলৰ দাম সাপোজ 20 টকা সো মই এতিয়া ছাগল নিদিম কাৰণ ছাগলীৰ এটাৰ দাম কিমান হ'ব পাৰে সাপোজ তেতিয়া সময় 200 টকা ধৰি লৈছো আমি 20 টকা চাউলৰ কাৰণে আমি 200 টকা ছাগল নষ্ট নকৰিম গতিকে আমি টকাৰ মাধ্যমত কি কৰিম 20 টকা দি দিম আৰু পাইলে এই 200 টকাত ছাগলটো বিক্ৰী কৰিম তেতিয়া আমাৰ হাতত আহি যাব 200 টকা আমি এই 200 টকা 20 টকাটো দিব পাৰো তাৰপিছত লাষ্ট হৈছে সঞ্চয় মানে আমি যিখিনি টকা পাম এইখিনি আমি বেংকত ঘৰত ৰাখিব পাৰি আৰু এইটো যেতিয়া বিপদৰ সময়ত আমি ব্যৱহাৰ কৰিব পাৰি তো আমাৰ মুদ্ৰা কাক কয় প্ৰথমত মুদ্ৰাটো মনত ৰাখিবা অলপ ডেফিনেশনটো অলপ ভালকে পঢ়িবা ইয়াত সাপোজ দিয়ে আছে হয়তো তো যদি ডেফিনেশনটো দিয়া নাই আমি ইয়াৰ পৰাই ধৰিব পাৰো ডেফিনেশনটো ইয়াৰ পৰা মানে সাধাৰণ গ্ৰহণযোগ্যতা থকা কি থাকিব লাগিব সাধাৰণ গ্ৰহণযোগ্য মানে সকলোৱে ল'ব লাগিব সাধাৰণ গ্ৰহণযোগ্যতা মনত থাকিব সাধাৰণ গ্ৰহণযোগ্যতা থকা মূলৰ মাপকাঠি উমৈহতীয়া একক মূলৰ মাপকাঠি আদি ধৰণে কাম কৰা মূলৰ মাপকাঠি ভৱিষ্যতৰ কাৰণে সঞ্চয় আদিৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰা এককটো হৈছে মুদ্ৰা এই সাধাৰণ গ্ৰহণযোগ্য থকা বিভাজ্যতা তাৰপিছত মূলৰ মাপকাঠি তাৰপিছত সঞ্চয় আদি বৈশিষ্ট্য থকা বস্তু বা সামগ্ৰীটো হৈছে মুদ্ৰা এতিয়া মুদ্ৰাৰ সংক্ষিপ্ত বিৱৰণী এইটো আমি একদম ইজিলি বুজাব চেষ্টা কৰিম যিমান সহজত সাপোজ ইয়াত চাব বিনিময় প্ৰথা আমার ফার্স্ট আহিছে বিনিময় মনত ৰাখিবা তো বিনিময় প্ৰথাত কি আছিল কৈছো এই বিনিময় প্ৰথাত কি আছিল বিনিময় প্ৰথাৰ সময়ত কি আছিল বস্তুৰ সলনি বস্তুৰ আদান প্ৰদান হৈছিল তাৰমানে এজনে বস্তু দিব আন এজনে বস্তু আনেজনে ল'ব ইয়াত আমি 4টা প্ৰব্লেম পাইছো সো লাহে লাহে কি হল বিনিময় প্ৰথাটো বাদ হৈ গ'ল এতিয়া আমাৰ বিনিময় প্ৰথাৰ পিছত আহিব আমাৰ যন্ত্ৰমান মুদ্ৰা তাৰমানে কোনো এটা পাৰ্টিকুলাৰ জন্তুক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিছে তোমালোকে যদি ক্লাছ 9 বা 10ত সমাজ বিজ্ঞানটোত বৈদিক সভ্যতাৰ বিষয়ে পঢ়িছা বৈদিক সভ্যতাত কি আছিল আমাৰ গুৰু যে আছে গুৰুটো বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল মানে যিটো জন্তু সাধাৰণতে বেছিকে প্ৰচলিত আছিল আৰু কম সংখ্যক আছিল তেতিয়া এই জন্তুটোক বিনিময় প্ৰথাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল ইয়াত আমাৰ উদাহৰণ হিচাপে দি আছে ছাগলী বুলি দিছে কিতাপত তোমালোকে বুজি লবা তাৰপিছত আহিল
অমুদ্রিত ধাতুমান মানে কয়েন। কয়েন সঠিক নহয়, কয়েন মানে মাপজোখ নোহোৱা মানে সোণৰ টুকুৰা। আৰু সোণৰ টুকুৰাটোত কি হ'ল, আমাৰ প্ৰব্লেমটো কি হ'ল, সোণৰ টুকুৰাবিলাক আমি সহজতে এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব নোৱাৰো। আৰু সোণৰ টুকুৰাটো আমাৰ মূল্যৱান ধাতু। চ' মূল্যৱান ধাতু কিছুমানে কি কৰে, আমাৰ ৰখি দিয়ে। চ' আমাৰ লাহে লাহে এইটোও নোহোৱা হৈ যাব ধৰে। চ' বিনিময় পথত কি কি আছিল, আমাৰ 4টা প্ৰব্লেম দেখিলো। এই 4টা প্ৰব্লেমৰ কাৰণে বিনিময় পথটো কি হৈ গ'ল, বন্ধ হৈ গ'ল। তাৰপিছত জন্তুমান মুদ্ৰা আহিল। তো জন্তুমান মুদ্ৰাত কি হয়, আমাৰ বস্তুবিলাক সাপোজ জন্তু কি হয়, ডাঙৰ সৰু হয়। ডাঙৰ সৰু হলে কিছুমানে ল'ব নিবিচাৰে, কিয়, কাৰণ কিছুমান দেখাত ভাল, কিছুমান বেয়া, কিছুমান ডাঙৰ, কিছুমান সৰু, এইটো প্ৰব্লেম। নেক্সট হৈছে কেতিয়াবা যদি এই জন্তুৰ মাত্ৰা যথেষ্ট সংখ্যক বাঢ়ি যায়, সাপোজ কোনো এজন ব্যক্তিয়ে কোনো এটা জন্তু ছাগলীটো পুহিলে, ইয়াৰ মাত্ৰা যথেষ্ট সংখ্যক যদি বাঢ়ি যায়, কি হৈ যাব, এই মানুহটো যথেষ্ট বিনিময় কৰিব। নেক্সট এনেকুৱা হ'ল যে দুৰ্ভিক্ষ আহিল, প্ৰায়বিলাক ছাগলী মৃত্যুমুখী হোৱাৰ পিছত আমাৰ অৰ্থনৈতিক মুদ্ৰাটো নাথাকিব, তাৰমানে ছাগলী নাথাকিব মানে কি, বিনিময় কেনেকে হ'ব। এইবিলাকৰ কাৰণে কি হ'ল, আমাৰ জন্তুমান মুদ্ৰাটো নোহোৱা হৈ গ'ল। তাৰপিছত কইনটোত প্ৰথমটো প্ৰব্লেম আছিল জোখমাখ, দ্বিতীয়টো কি এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ কাৰণে যথেষ্ট প্ৰব্লেম হৈছিল। 3 নম্বৰ যিহেতু মূল্যৱান আছিল, মূল্যৱান আৰু অলংকাৰৰ কাৰণে ব্যৱহৃত হৈছিল। কিছুমান মানুহে এইবিলাকক সঞ্চয় কৰিছিল, এইটো কাৰণে আমাৰ লাহে লাহে মুদ্ৰাটো নোহোৱা হৈ গ'ল। চ' আমাৰ লাষ্ট আহিব এতিয়া, নেক্সট আহিব ধাতু মুদ্ৰা। তাৰমানে ধাতু কইন মানে ফাৰ্ষ্ট যিটো আছিল আমাৰ, যিটো মানে জোখমাখ নকৰাকে সোণৰ টুকুৰাবিলাক আছিল, সোণৰ বিস্কিট বা সোণৰ টুকুৰা এইবিলাক আছিল। তাৰপিছত ইয়াৰ পিছত আমাৰ যেতিয়া ধাতু মুদ্ৰা আহিল, তাৰমানে সোণৰে ধৰিব পাৰা, সোণৰ মানে এতিয়া আৰু ৰজা যে আছে, ইয়াত নিজৰ চিম্বল আৰু মাৰ্ক, যেনেকে আমি পাইছো 5 মাৰ্ক কইন, আমি ইতিহাসত পাইছো 5 মাৰ্ক কইন। তাৰপিছত আমি ইণ্ডো গ্ৰীক সকলৰ কইন পাইছো, 5মুখী, 6কোণীয়া, এনেকুৱা কইন পাইছো, যিবিলাক আমাৰ কি হয়, ধাতু মুদ্ৰা হয়। তাৰমানে প্ৰথম অৱস্থাত সোণৰ কি আছিল, কইন আছিল, কিন্তু এইবিলাকৰ কোনো জোখমাখ নাছিল। পৰৱৰ্তী কালত এই সোণৰ কি হ'ল, আমাৰ এনেকে নিৰ্দিষ্ট আকাৰ পালে, আৰু কইন বিলাক কি হ'ল, নিৰ্দিষ্ট ওজনৰ হ'ল। ইয়াৰ পিছত কি হ'ল, সোণ যেতিয়া কমি গ'ল, সোণ কমি যোৱাৰ লগে লগে কি হ'ল, আমাৰ ৰূপৰ মুদ্ৰা আহিল। ৰূপৰ পিছত আমাৰ তামৰ মুদ্ৰা আহিল। এই সকলোবিলাকক কোৱা হৈছে ধাতু মুদ্ৰা। ধাতু মুদ্ৰাৰ সমস্যাটো কি হয়, যেতিয়া ধাতু মুদ্ৰা আমি ব্যৱহাৰ কৰি থাকো, ইয়াৰ মানে যিখিনি বাহ্যিক মূল্য, মানে বাহিৰৰ মূল্য ভিতৰৰ মূল্যতকে বেছি। তো যেতিয়া আমাৰ কোনো এটা বস্তু বাহিৰৰ মূল্যতকে ভিতৰৰ মূল্য বেছি হয়, তেতিয়া বস্তুটো কি কৰে, মানুহে সঞ্চয় কৰা আৰম্ভ কৰে। কিয়, তেতিয়া আমাৰ গোল্ড কইন, তাৰপিছত ৰূপৰ এইবিলাক দি কি হয়, আমাৰ অলংকাৰ তৈরি হয়। তাৰপিছত লাষ্ট কাগজী মুদ্ৰা। কাগজী মুদ্ৰাৰ বিকাশটো মই অলপ ভালকে কৈ দিওঁ, ইয়াত যদিও নাই। সাপোজ কাগজী মুদ্ৰাৰ আৱিষ্কাৰটো কেনেকে হ'ল, আমাৰ যিবিলাক ধাতু মুদ্ৰা আছে, যেনেকে আমি ধৰিব পাৰো ব্ৰঞ্জ বা কপাৰ মানে তাম, ব্ৰঞ্জ আৰু তামত যিবিলাক ধাতু মুদ্ৰা আছে, এইবিলাক কি হ'ল, আমাৰ যদিও প্ৰচলন আছিল, কিন্তু এইবিলাক কি হ'ল, আমাৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাত যথেষ্ট অসুবিধা হয়। চ' আমি এনেকুৱা কৰিব পাৰো, এজন ব্যক্তিক আমি এই কইন বিলাক দিওঁ, ইয়াৰ পৰা এটা ৰিচিপ্ট লওঁ, ভাবিবা বস্তুটো অলপ। চ' আমি ইয়াক 5 টকাৰ এটা কইন দিছো, ইয়াক কি লৈছো, 5 টকাৰ এটা ৰিচিপ্ট লৈছো, তাৰ পৰা এজন ব্যক্তিৰ পৰা। ব্যক্তি সকলোৱে বিলিভ কৰে, বিশ্বাস কৰে, ইয়াৰ পৰা ৰিচিপ্ট লৈছো, যাত এই মানুহটোৰ চিগনেচাৰ আছে। এইটো দি আমি এই
এটা বজাৰ মানে ইয়াৰ ওচৰে পাছৰে বজাৰ ইয়াত যিকোনো বস্তু কিনিব পাৰোঁ কি হয় যেতিয়া এই ৰিচিপ্টটো আমি ইয়াক দিলোঁ সি কি কৰিল ইয়াক যেতিয়া পইচাটো লাগিব ই ইয়াৰ পৰা আহি এই ৰিচিপ্টটো দেখালে সি 5 টকা পাই যাব এনেকে গাঁৱৰ যিমান মানুহ আছিল সব ইয়াৰ ওচৰত জমা দিলে আৰু ৰিচিপ্ট ল'লে আমি এই মানুহটোক আমি কি ক'ব পাৰোঁ RBI তো সেম তো RBI কি লেখা থাকে মনত রাখিবা RBI এটা লেখা থাকে मैं धारक हूँ मैं इस रुपया को आधा करने का वचन देता हूँ तार माने एटुर माने एटुए जे तुमी जदि তোমার যদি মানে এই 500 টাকাটো পছন্দ হয় নাই সো তুমি রিজার্ভ ব্যাংকক কলে তোমার 500 টাকার বিনিময়ত যিমান 500 টাকার দামি কিবা বস্তু কোন হ'ব পাৰে বেলেগ বস্তু হ'ব পাৰে তোমাক দিব আমাৰ এইজন ব্যক্তিৰ কাম কোনে কৰি আছে ৰিজাৰ্ভ ব্যাংকে আৰু এই ৰিসিপ্টটো যে আছে এই ৰিসিপ্টটো হল আমাৰ কি এই ৰিসিপ্টটো যে হ'ব আমাৰ এই ৰিসিপ্টটো হ'ব আমাৰ কি পইচা আমার বর্তমান RBI সে একই কাম কৰি আছে তো আমার কাগজী মুদ্রা হল মানে ইয়ার বাহ্যিক মূল্য আভ্যন্তরীণ মূল্যতকৈ বেছি এই কারণে আমার কাগজী মুদ্রাটো প্রচলন বন্ধ হোৱা নাই মনত ৰাখিবা যেতিয়াই আমাৰ বাহ্যিক মূল্য কি বাহ্যিক মূল্য আভ্যন্তরীণ মূল্যতকৈ কম তেতিয়াই মুদ্রাটো প্রচলন বন্ধ হ'ব কিয় সাপোজ আমার 5 টাকার কয়েনটো মনত রাখা আগত যে 5 টাকার কয়েন আছে এই কয়েনটো দিয়ে কি কৰিছিল বাংলাদেশে দুটা ব্লেড বনাইছিল তিনটা ব্লেড বনাব সো ইহঁতে 5 টাকা দি কিনিছিল আৰু তিনটা ব্লেড বনালে ইহঁতে 2.5 টাকাকে লয় তিনিটা কিনিলে কিমান পায় 7.5 আৰু কিমান দি কিনে 5 টাকা সো ইহঁতৰ লাভ হল সো তাৰ পিছত আমাৰ ইন্ডিয়ান গভৰ্ণমেণ্টে কি কৰিলে এই 5 টাকাটো লাহে লাহে বন্ধ কৰি দিছিল যাতে ইহঁতৰ আমাৰ লোকচান নহয় সো আশা কৰিছো ইমানখিনি বুজি পাইছা তোমালোকে তাৰপিছত নেক্সট খিনি দেখা যাক সো আমাৰ এইটো কি হয় কি হৈছে বৰ্তমান উন্নয়ন আৰু সকলো দেশত চেক মুদ্ৰাটো আমি অলপ পিছত কৰি দিম তো চেক মুদ্ৰা মানে সেম মোৰ একাউন্ট হোল্ডার মোর একাউন্ট আছে সো মই কি কৰিম আমার ব্রাঞ্চে অথরাইজ দিয়া চেকবুক এখন চেকবুক তো মোর একাউন্টত যিমান টাকা আছে এই হিসাবত মই এটা রিসিপ্ট টাইপর লিখি দিম এইটো যাই ব্যাংকক দিলে মোর একাউন্টের পৰা টাকাখিনি কাটি দিব এইটো মানে টাকাখিনি দি দিব এইটো মানে আইনি মুদ্রা নহয় তথাপিও বর্তমান চেকর দ্বারা যথেষ্ট সংখ্যক বেচা কিনা হৈ আছে তাৰপিছত নেক্সট দেখা যাক নেক্সট আছে মুদ্রা কি আৰু ইয়াৰ বৈশিষ্ট্য তো আমাৰ ইয়াত মুদ্রা এটাই বৈশিষ্ট্য দি আছে অৰ্থনীতিবিদ আমাৰ ডেফিনিশন ডাইৰেক্ট এইটো লিখিবা যেহেতু আমাৰ ডেফিনিশন আমি চেঞ্জ কৰিব নোৱাৰো কাৰণ যেহেতু এজন ব্যক্তিৰ ডেফিনিশন আমি যে লিখিব নোৱাৰো যি লিখা থাকে এইটোই একদম পঢ়িব লাগিব তো আমি কৈ দিম এইটো তো মানে বিনিময়ের মাধ্যম হিসেবে আমার যে কোনো মুদ্রা হব লাগিব বিনিময়ের মাধ্যম মানে পইচাটো লেনদেন হ'ব লাগিব বিনিময়ের মাধ্যম মানে পইচাৰ লেনদেন আমি এজনে দিম এজনে গ্ৰহণ কৰিব লাগিব যেতিয়া এজনে দিয়াৰ পিছত আনজনে গ্ৰহণ নকৰে এইটো বিনিময়ের মাধ্যম বুলি কোৱা নহয় ইয়াত দেখা বিনিময়ের মাধ্যম হিচাপে থাকিব লাগিব তাৰপিছত সাধাৰণ গ্ৰহণযোগ্যতা এই কথা লগতে মূল্যৰ মাপকাঠি বিনিময় মাধ্যম আৰু সাধাৰণ গ্ৰহণযোগ্যতা একচুয়ালি একই কথা দুটা তো আমাৰ যেতিয়া সাধাৰণ গ্ৰহণযোগ্যতা থাকিব তেতিয়া কি হ'ব বিনিময়ের মাধ্যম হিচাপে হ'ব তো বিনিময়ের মাধ্যম আৰু সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব প্ৰথম কথা দ্বিতীয় কথা কৈছে কি
মূলৰ মাপকাঠি মূলৰ মাপকাঠি মানে যেনেকৈ আপেলৰ প্ৰাইচ কিমান ধৰি লৈছোঁ আমি 10 rupees আমি এইটো মানে দুয়ো পক্ষ বা সবে মিলি যেটো মানে প্ৰাইচ হয় এটো ধৰি ল'ব লাগিব টকাৰ মাধ্যমত আৰু টকা যেহেতু আমি যিকোনো বস্তু কিনিব পাৰি কিহৰ হিচাপত মানে এই বস্তুটোৰ মূল্যৰ ভিত্তিত মূল্যৰ মাপকাঠি তাৰমানে মূল্যৰ মাপকাঠি কিহৰ দ্বাৰা হয় আমি টকা দিয়ে মাপ তাৰপিছত মূল্যৰ ভাণ্ডাৰ মানে তো 2 নম্বৰটো হৈ গ'ল 3 নম্বৰটো মূল্যৰ ভাণ্ডাৰ মানে স্টোৰ অফ ভ্যালু সো আমি সঞ্চয় যে কৰিম বা বস্তুৰ লেনদেন যে কৰিম এটোৰ কাৰণে কি কৰিব লাগিব টকা লাগিব টকাই কি কৰে আমাৰ কিমান টকা লেনদেন হৈছে তো এইটো হিচাপত কি হ'ব টকা লেনদেনটো হিচাপতে মূল্যৰ ভাণ্ডাৰ তো আদি কাৰ্য কৰা যে কোনো বস্তুই মুদ্ৰা কি হল আমাৰ প্ৰথমটো হৈছে চাবা প্ৰথমটো হৈছে বিনিময় মাধ্যম আৰু সাধাৰণ গ্ৰহণ দ্বিতীয়টো হল মূল্যৰ মাপকাঠি কি মূল্যৰ মাপকাঠি 3 নম্বৰটো হৈছে ভাণ্ডাৰ আদি এই তিনিটা যদি কাৰ্য কৰে তাকে কি কোৱা হ'ব মুদ্ৰা ইয়াত কি কৈছে আমাক এই তিনিটা বৈশিষ্ট্য যদি এখন বেলপত্ৰত যদি থাকে বা এখন কাগজৰো থাকে তেতিয়া হেতু কি হ'ব মুদ্ৰা কিন্তু আমি জানো যে সাধাৰণ বেলপত্ৰত কি বিনিময় মাধ্যম আৰু সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে সব বৈশিষ্ট্য মিলে আবার মুদ্রার বৈশিষ্ট্য কি কি হ'ব আমি মুদ্রার বৈশিষ্ট্যবিলাক চাম এতিয়া একদম ইজি সাধারণ গ্রহণযোগ্যতা থাকিব তাৰ মানে সবে গ্ৰহণ কৰিব হ'ব লাগিব যে মই গ্ৰহণ কৰিছো হি কৰা নাই বেলেগে কৰিছে তাৰ পিছত জনে কৰা নাই এনেকুৱা নহব মানে ইউনিভাৰ্সাল একসেপ্টেবিলিটি তাক কয় ইউনিভাৰ্সাল একসেপ্টেবিলিটি আমি ইংৰাজী টাৰ্মবিলাকো কৈ দিছো মানে সবে একসেপ্ট মানে গ্ৰহণ কৰিব লাগিব তাৰপিছত মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব তাৰমানে আমি যে টকাটো লম এটো যাতে সকলোৱে চিনি পায় যে এটো টকা কিন্তু কি হয় আমি কেইদিনমান আগতে দেখিছিলো যেটো 20 rupees কয়েন ওলাইছিল বা 10 rupees কয়েন ওলাইছিল এটো মানে ভুৱা বুলি প্ৰচাৰ কৰিছিল যে এটো কয়েন ভুৱা এটো কয়েন মিছা এটো 2 নম্বৰই কয়েন কিন্তু নহয় এটো আমাৰ ঠিকই আছে কয়েনটো সেইকাৰণে কৈছো মুদ্ৰা চিনাক্তকৰণ কি হ'ব লাগিব সহজ হ'ব লাগিব তাৰপিছত আছে মুদ্ৰা সহজে নষ্ট হৈ যাব নোৱাৰে তাৰমানে মুদ্ৰা যদি নষ্ট হৈ যায় আমাৰ কোনটো যেটো কৈছো সঞ্চয় মূল্যৰ ভাণ্ডাৰ এটো নহয় যাব সঞ্চয় বা মূল্যৰ ভাণ্ডাৰ এটো যেতিয়া বৈশিষ্ট্যটো নহয় যাব তাৰমানে হি মুদ্ৰা হৈ নাথাকিল আৰু তেতিয়া ই আৰু মুদ্ৰা হৈ নাথাকিল তাৰপিছত মুদ্ৰা সমজাতীয় বা কি কৈছে মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্য হ'ব লাগিব তাৰ মানে ইয়াত কি হৈছে মই 100 টকাৰ নোট এটা বনাই দিলো ইমান ডাঙৰ প্লিজ দেখো তাৰপিছত 100 এটো নহয় এইটো কি হ'ব সব একে ধৰণৰ হ'ব লাগিব ডাঙৰ হলে ডাঙৰ সৰু হলে তাৰপিছত এটো মনত ৰাখিবা লিকুইডিটি এইটো পৰীক্ষাত আহে এমসিকিউ হিচাপত ইম্পৰ্টেন্ট ষ্টাৰ মাৰ্ক কৰা মানে মনত ৰাখিবা ইম্পৰ্টেন্ট লিকুইডিটি মানে যেতিয়া মুদ্ৰা তৎক্ষণাৎ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ হাতলৈ যদি যাব পাৰে তাক কি কম টাইলগ তাৰ মানে যেতিয়া মুদ্ৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ হাতলৈ যাব তাৰ মানে মই বস্তু কিনিছো বেলেগক দিছো হি বস্তু কিনিছে বেলেগক দিছে এইটো গুণক কোৱা হ'ব টাইলগ
তো তাৰ মানে যিমান স্পীডত মানে চেঞ্জ হ'ব পাৰে মুদ্ৰাৰ পৰা সামগ্ৰী তাক কোৱা হয় তাইলগুণ। তাইলগুণটো মনত ৰাখিবা, তাইলগুণটো ইম্পৰ্টেণ্ট আছে আমাৰ। মুদ্ৰা মানে তৎক্ষণাৎ সামগ্ৰীৰ পৰা মানে মুদ্ৰাৰ পৰা সামগ্ৰীলৈ ৰূপান্তৰিত হোৱা গুণটোকে কোৱা হ'ব তাইলগুণ। তাইলগুণ মানে এজন ব্যক্তিৰ হাতৰ পৰা আন এজন ব্যক্তিলৈ কিমান সহজে আৰু তৎক্ষণাৎ যাব পাৰে। তাৰপিছত দেখা যাওক ইয়াত দিছে, তো আমাৰ চবতকে বেছি তাইলগুণ হ'ব মুদ্ৰা, তাৰপিছত সোণ, ৰূপ, মাটি, বাৰী, এইবিলাক মুদ্ৰাৰ দৰেই কাম কৰে, কিন্তু সিহঁতৰ তাইলগুণ মুদ্ৰাতকৈ কম। কিয়? কাৰণ সোণ যে আছে, এইবিলাক আমি চাবা যে সোণ মানে আমি বস্তু দিলেও ইমান সহজত আমি সোণ পাব নোৱাৰি। যে দোকানত যদি আপোনালোকে যায় এইটো অলংকাৰহে কিনিব, সোণ আপুনি কিনিব নোৱাৰে। তাৰপিছত দেখা মুদ্ৰাৰ হস্তান্তৰ যোগ্যতা, মানে এজনৰ পৰা আন এজন ব্যক্তিলৈ যাব লাগিব। এজন ব্যক্তিৰ হাতৰ পৰা আন এজন ব্যক্তি, যদি এজনে লয় আন এজনে নলয় তেতিয়াহ'লে ই মুদ্ৰা আৰু হৈ নাথাকে। তাৰপিছত মুদ্ৰা বিভাজনীয়। মুদ্ৰা বিভাজনীয় মানে আমি 500 টকাটো খুচৰা কৰি 200 কৰিব পাৰি, 100 ডিভাইড কৰি 20 টকা 5টা কৰিব পাৰি, তাৰপিছত 10 টকা কিমান 10টা কৰিব পাৰি। এনেকে আমি মুদ্ৰা কি কৰিব পাৰি? কিয়? কাৰণ আমাৰ যিহেতু মুদ্ৰা হৈছে বস্তুৰ মূল্যৰ মাপকাঠি, গতিকে মুদ্ৰাৰ সহায়তে আমি বস্তুৰ মাপকাঠি পাই। তাৰপিছত দি আছে মুদ্ৰাৰ স্থিৰতা থাকিব লাগিব। এইটো কথাটো অলপ ভালকে বুজিবা। আমি পেনটো কালাৰটো চেঞ্জ কৰি দিওঁ ইয়াৰ কাৰণে, বুজিবৰ কাৰণে। কি হয় আমাৰ ইয়াত কি কয়? ইনফ্লেশ্যন, মুদ্ৰাস্ফীতি। মুদ্ৰাস্ফীতি যেতিয়া হয় আমাৰ যিটো মুদ্ৰা থাকে, এইটো কি হয়? যিটো আমাৰ বস্তুৰ দাম থাকে, বস্তুৰ দাম এইটো বাঢ়ি যায় আৰু টকাৰ মূল্য কমি যায়। যেতিয়া টকাৰ মূল্য কমি যায় তাৰমানে মূল্যৰ স্থিৰতা থাকিল না নাথাকিল। ইয়াৰ ক্ষেত্ৰত কি কৰে? RBI কন্ট্রোল করে। RBI মানে রিজার্ভ ব্যাংকে নিয়ন্ত্রণ করে যাতে আমার টকার মূল্যটো কমি না যায়। তো মুদ্রার মূল্য এটা স্থিরতা বজায় থাকে। এইবিলাক ভবিষ্যত বুজিবা। যেতিয়া আমার মুদ্রার মূল্য স্থিরতা কমি থাকিব, সেই মুদ্রা আৰু আমার সাধারণ গ্রহণযোগ্য হৈ নাথাকে। তাৰপিছত মুদ্রাৰ কাৰ্যাৱলী, এইকেইটা ভালকে মনত ৰাখিবা। মুদ্রাৰ কাৰ্যাৱলী প্ৰথমটো আৰু ছেকেণ্ডটো এই দুটাক একেলগে কয় প্ৰাথমিক কাৰ্য, আৰু বাকী দুটা কয় গৌণ কাৰ্য। বিনিময়ৰ মাধ্যম, তাৰমানে আমি আজিকালি যিমানবিলাক লেনদেন কৰোঁ এইবিলাক কাৰ মাধ্যমত কৰোঁ? মুদ্ৰাৰ মাধ্যমত। লিখি দিবা, বৰ্তমান মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে, কাৰণ লেনদেনত আমি মুদ্ৰাই ব্যৱহাৰ কৰোঁ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আছে আমাৰ মুদ্ৰা মূল্যৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰিব পাৰি। তাৰমানে আমাৰ কোনো সামগ্ৰীৰ আমি মাপকাঠি মানে কোনো সামগ্ৰীৰ কিমান দাম, তাৰমানে ইয়াৰ মূল্য কিমান, সেইটো আমি মুদ্ৰাৰ সহায়তে বাহিৰ কৰিব পাৰি। ইয়াত দি আছে মুক্ত সামগ্ৰী। মুক্ত সামগ্ৰী মানে যিবিলাক সহজত পোৱা যায়, মানে আমাক কিনিব নালাগে। যেনেকে কোনবিলাক কিনিব নালাগে? বতাহ, সূৰ্য ৰশ্মি, নৈ, পানী ইত্যাদি। যিকোনো বস্তুৰ মূল্য আমি কিহৰ দি যোগ মুদ্ৰাৰ মাজতে, তাৰমানে মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাৰ্য কৰে। তাৰপিছতো দেখা যাক মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাম কৰে। তাৰমানে মই যে আজি কাৰ পৰা 100 টকা ধাৰ লৈছো ধাৰ, মই যে ভৱিষ্যতক ইয়াক উভতাই দিম কিমান? 100 টকা। ই যদি ইণ্টাৰেষ্ট লয় 10%, সাপোজ 110 টকা ঘূৰাই দিম।
তো মই যে ঘূৰাই দিছো এইটো কাৰ মাধ্যমত মুদ্ৰাৰ মাধ্যমত তাৰমানে ধাৰ দিয়া আৰু ধাৰ পৰিশোধ কৰা তাৰমানে দেনা আৰু পাওনা এই দুটা আমি কাৰ মাধ্যমত কৰি আছো মুদ্ৰাৰ মাধ্যমত এইটো কি স্থগিত মানে আমাৰ ভৱিষ্যত আহি আজি দিছে আৰু টকাটো ল'বি ভৱিষ্যতত তাৰপিছত লাষ্টতটো দেখা যাক তাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে মূল্যৰ ভাণ্ডাৰ মানে আমি বস্তুবিলাক যদি ৰাখো অযত নষ্ট হৈ যায় তো আমি কি মুদ্ৰা কি বস্তুৰ সলনি আমি মুদ্ৰা ভৱিষ্যতৰ কাৰণে ৰাখিব পাৰি তো ইয়াকে কোৱা হয় মূল্যৰ ভাণ্ডাৰ তো আমি কৈছো এই প্ৰথম দুটা কি কয় কাৰ্য আৰু বাকী দুটা কি কোৱা হয় গৌণ কাৰ্য মুদ্ৰাৰ শ্ৰেণী বিভাজন এইটো মনত ৰাখিবা তো আজি ইয়াতে থাক ইয়াৰ নেক্সট দিনা বাকীখিনি আমি ক্লাছখিনি কন্টিনিউ কৰিম সো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আজিৰ কাৰণে ইয়াতে ধন্যবাদ